অৱশেষত স্থাপন কৰা হ'ল বাবৰি মছজিদৰ আধাৰশিলা। প্ৰায় 10 লাখ লোকৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হৈছে বাবৰি মছজিদৰ। আৰু পশ্চিমবংগৰ বেলডাঙাত হৈছে বাবৰি মছজিদৰ আধাৰশিলা স্থাপন। আৰু হাজাৰ হাজাৰ লোকে দান কৰিছে বাবৰি মছজিদৰ কাৰণে টকা, বাবৰি মছজিদৰ কাৰণে দান কৰিছে ইটা, চিমেণ্ট। আৰু আজিৰ দিনটো এক ইতিহাস হিচাপে থাকি গ'ল, কিয়নো আজিৰ দিনটোতে বাবৰি মছজিদ প্ৰথমবাৰৰ কাৰণে ধ্বংস কৰা হৈছিল। আৰু আজি বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছে উত্তৰ প্ৰদেশ নহয়, পশ্চিমবংগৰ বেলডাঙাত আধাৰশিলা স্থাপন কৰা হৈছে বাবৰি মছজিদৰ। আৰু আপোনালোকক দৃশ্য দেখুৱাই আছো, এনেদৰে হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোক আহিছে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত। কোনোবাই যদি ইটা লৈ আহিছে, কোনোবাই চিমেণ্ট লৈ আহিছে, কোনোবাই আকৌ দান কৰিছে টকা। আজিৰ দিনটোত প্ৰায় কেইবা লাখ টকা উঠিছে বাবৰি মছজিদৰ কাৰণে। আৰু বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছে ইতিমধ্যে বিধায়ক হুমায়ুন কবিৰৰ নেতৃত্বত আধাৰশিলা স্থাপন কৰা হৈছে বেলডাঙাত। প্ৰায় 10 লাখ লোকৰ উপস্থিতিত এনেদৰে আধাৰশিলা স্থাপন কৰা হৈছে। চৌদিশে লোকে লোকাৰণ্য হৈ গৈছে। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, এই খবৰটো সকলোকে জনাই দিয়ক যে বাবৰি মছজিদ ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে। আৰু পশ্চিমবংগৰ বেলডাঙাত হ'বলৈ গৈ আছে ঐতিহাসিক বাবৰি মছজিদ।